মই আব্দুল আৱাল নৱমমান শ্ৰেণীৰ আৰবি ইলেক্টিভ অলপ আলোচনা কৰিব বিচাৰিছোঁ। 6 নম্বৰ পাঠ আছে তাহিয়াতু আতাহাদুছু। সেই পাঠটো এই হালধীয়া ঘৰটোৰ মাজত আছে 32 পৃষ্ঠাত। আৰবী ভাষাত বহু ক্ষেত্ৰত গোল হাৰ ওপৰত দুটা বিন্দু ব্যৱহাৰ কৰি তা বনোৱা হয়। এই গোলতে বুলি কয়, সৰু হা বুলিও কয়। এই গোলতেটো কোৱা হয় তাইল মাৰবুতা। গোলতে কোৱা হয় তায়ে মাৰবুতা। আনহাতে মূল বৰ্ণমালাত থকা এই তা যে আছে দুটা ফুটা থকা বাৰ পাছত যিটো তা আছে তাক কয় তায়ে মাজবুতা। গোলতে কোৱা হয় তায়ে মাৰবুতা আৰু একেবাৰে অৰিজিন যিটো তাক কোৱা হয় তায়ে মাজবুতা। মন কৰিবলগীয়া যে তায়ে মাৰবুতা বা গোলতে সাধাৰণতে স্ত্ৰীলিংগ বুজাবলৈ বিশেষ্য বা বিশেষণ শব্দৰ শেষত যুক্ত হয়। অলপ মন দিবা, এই গোলতেটো পুল্লিংগৰ পৰা স্ত্ৰীলিংগ বনাওঁতে বেছি ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয়। ধন্যবাদ। পঢ়িবা, হোৱাটছএপ যোগে মোক শুনাবা।